বিশ্বৰ খবৰ ইউটিউব চেনেলৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। বিশ্বৰ খবৰ এই শিতানত প্ৰতি সোমবাৰে আমি লৈ আহিম সপ্তাহটোৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ 10টা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। নমস্কাৰ বন্ধু-বান্ধৱীসকল, যোৱা সপ্তাহৰ দৰে আজিও লৈ আহিছোঁ বিশ্বৰ বিভিন্ন দেশৰ 10টা গুৰুত্বপূৰ্ণ খবৰ চমুকৈ আজিৰ এই ভিডিঅ'টোত। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দীৰ্ঘদিন লকডাউন চলি থকা স্বত্বেও সমগ্ৰ বিশ্বত এতিয়াও ক'ভিড-19ৰ তাণ্ডৱ অব্যাহত আছে। বাতৰি পঢ়ি থকা সময়লৈকে সমগ্ৰ বিশ্বত কৰোনা আক্ৰান্তৰ সংখ্যা হ'ল 29,93,262 জন। এতিয়ালৈকে আৰোগ্য হৈছে 8,76,817 জন। মৃত্যু 2,06,915 জন। অকল আমেৰিকাতে সৰ্বাধিক মৃত্যুৰ সংখ্যা হ'ল 55,413 জন এতিয়ালৈকে অতিক্ৰম কৰিছে। আমাৰ ভাৰতত কৰোনা আক্ৰান্তৰ সংখ্যা হ'ল 27,892 জন। এতিয়ালৈকে আৰোগ্য হৈছে 6,185 জন। মৃত্যু হ'ল 872 জন। এতিয়ালৈকে বিশ্বৰ 42খন দেশত কৰোনা আক্ৰান্ত হৈ কোনো লোকৰে মৃত্যু হোৱা নাই। তাৰ ভিতৰত য়ামান দেশ বৰ্তমান কৰোনা মুক্ত। মাত্ৰ এজন লোক আক্ৰান্ত হৈছিল যদিও 14 দিন কোৱাৰেণ্টাইনৰ পিছত সম্পূৰ্ণ সুস্থ হোৱা বুলি চিকিৎসকে ঘোষণা কৰিছে। উত্তৰ কোৰিয়াৰ তানাশ্বাহ কিম জং উনৰ মৃত্যুৰ সম্পৰ্কে বিভিন্ন দেশৰ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈ আছে। কিন্তু শেহতীয়া খবৰ মতে কিম জং উন বৰ্তমান সম্পূৰ্ণ সুস্থ অৱস্থাত কৰোনা সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ছেল্ফ কোৱাৰেণ্টাইনত আছে। কৰোনাৰ বিশ্বব্যাপী আতংকৰ মাজতে পাকিস্তানে 25 এপ্ৰিল শনিবাৰে আৰৱ সাগৰত এণ্টি-শ্বিপ মিছাইলৰ সফল পৰীক্ষণ চলায়। পাকিস্তানী নৌসেনাৰ প্ৰধানে জনায় যে শত্ৰুপক্ষক উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ এই মিছাইল সম্পূৰ্ণ সক্ষম। আমেৰিকাই চীনক কৰোনা সংক্ৰমণৰ বাবে জগৰীয়া কৰি কৰোনা ভাইৰাছ চীনৰ পৰীক্ষাগাৰত নিৰ্মিত জৈৱিক অস্ত্ৰ বুলি প্ৰচাৰ অব্যাহত ৰাখিছে। বিশ্বৰ মহাশক্তিৰ আসনখন আমেৰিকাই অক্ষুণ্ণ ৰাখিবলৈ একপক্ষীয়ভাৱে যুদ্ধ-সদৃশ পৰিৱেশ সৃষ্টি কৰিছে। ইতিমধ্যে আমেৰিকাৰ যুদ্ধ জাহাজে দক্ষিণ চীন সাগৰত প্ৰৱেশ কৰি মিত্ৰ দেশ অষ্ট্ৰেলিয়াৰ যুদ্ধ জাহাজ দক্ষিণ চীন সাগৰত প্ৰৱেশৰ বাবে উচটনি দিছে। পাকিস্তানে কৰোনা ভাইৰাছৰ পৰা নিজৰ দেশখনক বচাবলৈ সঠিক পদক্ষেপ নোলোৱাৰ বাবে WHO অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাৰ সচিব প্ৰধানে দোষাৰোপ কৰে। ৰাষ্ট্ৰসংঘ আৰু বিশ্ব স্বাস্থ্য সংস্থাই কৰোনা বিৰুদ্ধে চলোৱা ৰণনীতি অনুসৰণ কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই পাকিস্তানক আহ্বান জনায়। ডনাল্ড ট্ৰাম্পে গ্ৰীণ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত প্ৰতিৰোধ লগাই তেওঁৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিলে। কিন্তু তেওঁৰ এই সিদ্ধান্তৰ বাবে 3 লাখ প্ৰৱাসী ভাৰতীয়ই কৰ্মসংস্থান হেৰুৱাই ভাৰতলৈ উভতিব লাগিব। আমেৰিকাত কৰোনা ভাইৰাছে অৰ্থনীতিৰ ওপৰত বেয়াকৈ প্ৰভাৱ পেলাইছে। নিজ দেশৰ নাগৰিকক কৰ্মসংস্থানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলৈ ট্ৰাম্পে এই সিদ্ধান্ত লৈছে। 3 মে'ৰ পিছত সকলোবোৰ দেশে লকডাউন শিথিল কৰিবলৈ G20 সন্মিলনত হোৱা আলোচনাত বিশ্ব স্বাস্থ্য সংস্থা সন্তুষ্ট নহয়। জনতা জীৱনৰ নিৰাপত্তা আৰু মানৱ অধিকাৰ নিশ্চিত কৰাৰ স্বাৰ্থত দেশসমূহৰ জনসাধাৰণক ভাইৰাছ প্ৰতিৰোধৰ বাবে সজাগতা আৰু শিক্ষিত কৰিবলৈ বহুতো দায়িত্ব পালন কৰিব লাগিব প্ৰতিখন দেশে। ছৌদি আৰৱত নাবালক-নাবালিকাৰ ওপৰত এতিয়াৰে পৰা শিথিল হ'ব আইন। দেশখনত পূৰ্বতে অভিযুক্ত নাবালক-নাবালিকাৰ ওপৰতো চাবুকেৰে কোবোৱা, মৃত্যুদণ্ড আদি শাস্তি আইনগতভাৱে বৈধ আছিল, যিটো আন্তৰ্জাতিক মানৱ অধিকাৰৰ আইনৰ বিৰুদ্ধ। সমগ্ৰ বিশ্বত কৰোনা আতংকৰ মাজতে আৰম্ভ হ'ল ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ ৰমজান মাহ। WHO অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই আগবঢ়োৱা পৰামৰ্শ আৰু নিৰ্দেশনা মতে পৃথিৱীৰ অন্যান্য দেশৰ লগতে ভাৰততো যোৱা শনিবাৰে ভাৰতীয় সময়মতে নিশা 3:29 পৰা আৰম্ভ হয় 1442 সংখ্যক ৰমজান মাহ। বিশ্বৰ খবৰ ইউটিউব চেনেলৰ তৰফৰ পৰা পবিত্ৰ ৰমজানৰ শুভেচ্ছা যাচিছোঁ। বন্ধু-বান্ধৱীসকল, বিশ্বৰ খবৰ শিতানত আজিলৈকে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।